ৰাজ্যৰ বিত্তমন্ত্ৰী তথা সৰ্বভাৰত বেডমিণ্টন সংস্থাৰ সভাপতি হিমন্ত বিশ্ব শৰ্মা সহিত CEM তুলিৰাম ৰংহাঙৰ অংশগ্ৰহণ বেংককত অনুষ্ঠিত এছিয়া জেনেৰেল কনফাৰেন্সত হিল ষ্টেট ডিমাণ্ড কমিটিৰ উদ্যোগত ৩২ সংখ্যক কাৰ্বি আংলং স্বায়ত্তশাসিত ৰাজ্য দাবীৰ প্ৰতিষ্ঠা দিৱস পালন ASDCৰ উদ্যোগতো দলীয় কাৰ্যালয় প্ৰাংগণত স্বায়ত্তশাসিত ৰাজ্য দাবীৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়িতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং পালেগৈ বেংককত য'ত এছিয়া জেনেৰেল কনফাৰেন্স অনুষ্ঠিত হৈ আছে ৰাজ্যৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সহিত উক্ত বেডমিণ্টন সন্থাৰ সাধাৰণ অধিৱেশনত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়েও এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং পালেগৈ বেংককত য'ত এছিয়া জেনেৰেল কনফাৰেন্স অনুষ্ঠিত হৈ আছে ৰাজ্যৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সহিত উক্ত বেডমিণ্টন সন্থাৰ সাধাৰণ অধিৱেশনত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে এক গুৰুত্বপূৰ্ণ আলোচনাত অনুষ্ঠিত হয় উল্লেখ্য এছিয়া জেনেৰেল কনফাৰেন্স ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এছিয়া জেনেৰেল কনফাৰেন্স ফেডাৰেশ্যন উপসভাপতি হিচাপে নিযুক্তি লাভ কৰে চাউতে কাৰ্বি আংলং আৰু ডিমাছাবাসী ৰাজ্যৰ স্বায়ত্তশাসিত ৰাজ্য দাবী আজি ৩২ বছৰ পূৰ্ণ কৰিলে এই দাবী ৩২ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে হিল ষ্টেট ডিমাণ্ড কমিটি অৰ্থাৎ HSDCৰ সভাপতি ডাক্তৰ মংৱে ৰংপিৰ নেতৃত্বত ডিফু চহৰৰ বজাৰ এলেকাই দি বিশাল সমদল বাহিৰ কৰে সমদলটিয়ে নো অট'নমাছ ষ্টেট নো ৰেষ্ট শ্লোগানেৰে ৰাজপথ উত্তাল কৰি জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় কাৰ্যক্ৰমণিকা অনুসাৰে পুৱা HSDCৰ নিজা কাৰ্যালয় প্ৰাংগণত কমিটিৰ সভাপতি ডাক্তৰ মংৱে ৰংপিয়ে সন্থাৰ উত্তোলনেৰে দিনজোৰা এই দিৱস কাৰ্যসূচী শুভাৰম্ভ কৰে সন্থাৰ পতাকা উত্তোলন কৰি চহৰৰ ৰাজপথেৰে সমদলৰে গৈ জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে তাৰ পিছত ডিফু ক্লাবত অনুষ্ঠিত কৰা হয় এখন ৰাজহুৱা সভাত HSDCৰ সভাপতি ডাক্তৰ মংৱে ৰংপিকে ধৰি HSDCৰ শীৰ্ষ নেতা যথাক্ৰমে ৰংপি কুমাৰ ফাকজো লাইচেন ইংলেণ্ড সিমিয়ন ৰংফাৰ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে যোগদান কৰে সভাত দুই পাৰ্বত্য জিলাৰ দীৰ্ঘদিনীয়া স্বায়ত্তশাসিত ৰাজ্য দাবীৰ সংগ্ৰামটি অনাগত দিনত ইয়াতকৈ অধিক জোৰদাৰ কৰি যোৱাৰ সংকল্প লয় নেতাসকলে কিন্তু আজি 3 দশক জুৰি কোনো ভাৰত চৰকাৰে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰে যি 244 ক ধাৰাৰ ভাৰত সংবিধানৰ মতে যিটো কাৰ্বি আংলং আৰু ডিমা হাছাওত স্বায়ত্তশাসিত ৰাজ্য পাব পাৰে আজিলৈকেও কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ সঁহাৰি ৰাইজক দিয়া নাই নৰেন্দ্ৰ মোদীৰ যিটো নেতৃত্ব বিজেপি চৰকাৰে যদি কোনো কাণসাৰ নলয় তেতিয়াহ'লে ইয়াত আৰু তোমৰ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ আৰু গণ আন্দোলন গঢ়ি উঠিব আজিৰ টাইমত 32 ইয়াৰ্ছ আজি কমপ্লিট হৈছে আৰু ইয়াত আমি এইকাৰণে বিজেপি গভৰ্ণমেণ্টৰ বাৰে যে ফেইলিয়াৰ টু ইমপ্লিমেণ্ট আৰ্টিকল 244A সেইটো আমি এক্সপ'জ কৰিবলৈ বিচাৰিছোঁ কাৰণ আপুনি আমাৰ মেমৰেণ্ডামতো পাব যে বাৰে ইয়াত বিজেপি চৰকাৰ প্ৰেছিডেণ্টে হওক বা আমাৰ মিনিষ্টাৰকেইটাই হওক বাৰে আহি পেলাই ইয়াত আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া সোণোৱাল ডাঙৰীয়া তেখেতো আহিছে ইয়াত ডিফু ক্লাবত কৈ গৈছে যে বিজেপি চৰকাৰ যদি আমাৰ ইয়াত অসমত বহে তেতিয়াহ'লে আপোনালোকৰ আৰ্টিকল 244A বা আপোনালোকৰ অট'নমাছ ষ্টেটৰ ইছ্যুটো আপোনালোকৰ আমি নিশ্চয় কৰি দিম বা আমাৰ নীতিন গাডকাৰী ডাঙৰীয়া তেখেতো আহি পেলাই কৈছে আৰু আমাৰ বেলেগ তেনেকুৱা ধৰণৰ আমাৰ ৰাজনাথ সিঙে দকমকত আহি পেলাই তেখেতে ধুনীয়াকৈ কৈ গৈছে যে আৰু আপোনালোকৰ আৰ্টিকল 244A আমি বিজেপি চৰকাৰ চেণ্টাৰত আহিলে আমি আপোনালোকৰ ফুলফিল কৰি দিম যেন বাৰে যে বিজেপি চৰকাৰে আহি পেলাই ইয়াত প্ৰমিছেছ কেইটা কৰি যায় যেন ফুলফিল কৰিব পৰা নাই আৰু বাৰে যে মিছা কথা কোৱা নিচিনা এটা ওলাইছে এইকাৰণে আজি ইয়াত আমি এটা
আকৌ এটা আমি আন্দোলন এটা ডাঙৰ এটা আন্দোলন আমি এটা আৰম্ভ কৰিছোঁ। ইয়াত আমাৰ HSDC, CPIML, KSA, KNCA আৰু আমাৰ বেলেগ আমাৰ লাইক মাইণ্ডেড অৰ্গেনাইজেশ্যনছে মিলি পেলাই আজি খালি ইয়াত আমাৰ ডিফু বা ওচৰ ওচৰি ৰাইজ নহয়, আমাৰ অল অভাৰ কাৰ্বি আংলং আৰু ডিমাছাৰ পৰা আজি আমাৰ ৰাইজ আহিছে আৰু এইটো দেখাই দিছে যে বিজেপি চৰকাৰৰ তেনেকুৱা যোনটো লাইজ বা তেনেকুৱা মিছা কথা কোৱা তেনেকুৱা পলিচি ইয়াত নচলিব আৰু আমাক একশ্যন লাগে আৰু আমাক আৰ্টিকল 244A লাগে। অৰুণ লেখথেৰ ৰিপৰ্ট কাট নিউজ। ASDCৰ উদ্যোগত দলীয় কাৰ্যালয় প্ৰাংগণত স্বায়ত্তশাসিত ৰাজ্য দাবীৰ 32 সংখ্যক প্ৰতিষ্ঠা দিৱস উৎসাহ উদ্দীপনাৰে পালন কৰা হয়। SDC উদ্যোগত দলীয় কাৰ্যালয় প্ৰাংগণত স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত 32 সংখ্যক প্ৰতিষ্ঠা দিৱস উৎসাহ উদ্দীপনাৰে পালন কৰা হয়। পুৱা 11 বজাত কমিটিৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাঙে কমিটিৰ পতাকা উত্তোলনেৰে দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। পতাকা উত্তোলনৰ পিছতে শ্বহীদসকললৈ অস্ত্ৰ অঞ্জলি যাচে আৰু ইয়াৰ পিছতে চামুৱেল ৰংহাঙৰ পৌৰোহিত্যত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাং, প্ৰাক্তন পৰিষদৰ সদস্য চমাং ক্ৰ, সঞ্জয় কিলিং, প্ৰাক্তন বিধায়ক চন্দ্ৰকান্ত তেৰাং, অৱসৰপ্ৰাপ্ত উপ আৰক্ষী অধীক্ষক ধনীৰাম টিছো, বেণ্টিং তেৰাং, কাছে টিছপি প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে সভাত অংশ লয়। সভাত স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত সন্দৰ্ভত বিভিন্ন আলাপ আলোচনা আগবঢ়োৱা দলীয় নেতাসকলে। অৰুণ লেখথেৰ ৰিপৰ্ট কাট নিউজ। পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত কাৰ্বি আংলং জিলাত উন্নয়নৰ শেহতীয়া নমুনা পথ নিৰ্মাণৰ নামত চূড়ান্ত গাফিলতিৰ কাৰ্য সম্পাদন কৰি গড়কাপ্তানি বিভাগীয় ঠিকাদাৰ অভিযন্তা মিলিভকত সমুদায় বিলৰ ধন উদৰস্ত কৰাৰ অভিযোগ উত্থাপিত হৈছে। ক'ত ঘটিছে জানিবলৈ চাই আহক এই প্ৰতিবেদন। এই ধৰণৰ চূড়ান্ত গাফিলতি কৰি পথ নিৰ্মাণৰ কাৰ্য সম্পাদন হৈছে কাৰ্বি আংলং জিলাৰ সিংহাসন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাংপাৰপান গাঁৱত। এয়া সেই নৱনিৰ্মিত পথ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ কৰি ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথ ৰংহাং বস্তিৰ পৰা আৰম্ভ হৈ ওলাইছেগৈ মিলিক বস্তিলৈ। আৰু এই চোৱা পথ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল ডিফু নিবাসী জনৈক মিণ্টু কুমাৰ ৰায়ে। কিন্তু পথ নিৰ্মাণৰ কামৰ নমুনা দেখিলেহে সৰ্বসাধাৰণ ৰাইজৰ চকু কপালত উঠা অৱস্থা। চলিত বছৰৰ আৰম্ভণিতে অৰ্থাৎ জানুৱাৰী ৮ তাৰিখে স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ হৰেণ সিং বে, কাৰ্যবাহী সদস্য অমৰ সিং টিছো, তেতিয়াৰ বিধায়ক চুম ৰংহাঙৰ উপস্থিতিত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল। প্ৰায় ৪ মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পাদন কৰা এই পথটি যে চূড়ান্ত গাফিলতিৰে নিৰ্মাণ কৰা হৈছিল তাক এই কামৰ নমুনা চাই অনুমান কৰিব পৰা গৈছে। পথটিৰ মাজত প্ৰয়োজন সাপেক্ষে যি কালভাৰ্ট নিৰ্মাণ কৰা হৈছে তাকো পথচাৰীৰ বাবে অকণো সুৰক্ষিত নহয়। ভালদৰে মন কৰক পথটিত দিয়া নিম্নমানৰ ব্লেক টপিং কেনেকৈ চকলে এৰাই গৈছে। এই দুখ লগা ছবি কেইবাজনো সাংবাদিকে নিজাববীয়াকৈ কৰা চৰজমিন তদন্তত এই কথা ওলাই পৰিছে। পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত হোৱা এই কামৰ নমুনা দেখি ৰাইজে এতিয়া কি ক'ব? পংকজ ডেকাৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। Diphu Sports Restaurant Lounge, HRSJ Complex, 2nd floor, Dharamnala Road, Diphu, Karbi Anglong. The first and ever sports lounge in town.
tune you up with live music, Dare to Inject, Jam Pad, and Pool Game, where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish, and many more are available only at Diphu Sports Restaurant. For reservation, contact 9957381813 or 8638462619 or 8812998125. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। লোকবিশ্বাস অনুযায়ী পৰম্পৰাগতভাৱে কাৰ্বি সমাজত অতীজৰে পৰা চলি আহিছে ৰেক অপীৰ্থত কেথাক অৰ্থাৎ ৰাজহুৱা চৰক পূজা। প্ৰতি বছৰে বাৰিষাৰ আগে আগে ৰাজহুৱাভাৱে পালন কৰে এই চৰক পূজা। এই পূজা পাতিলে হেনো খেতি পথাৰত খেতি ভাল হয়, বৰষুণ বতৰ আদি ভাল হয় আৰু অপায় অমংগলসমূহ দূৰ হৈ শান্তি প্ৰতিষ্ঠা হয়। এই পূজাত প্ৰথমে কুৰুচাৰ অৰ্থাৎ পূজাৰীয়ে কাৰ্বিসকলৰ লোকবিশ্বাসৰ মতে সকলোতকৈ ডাঙৰ দেৱতা চিনিং ৰেছৰ থাপনা প্ৰতিষ্ঠা কৰি তাত গাহৰি আৰু মুৰ্গী উৎসৰ্গা কৰি খেতি পথাৰ আৰু বৰষুণৰ বতৰ আদি ভাল হ'বৰ বাবে প্ৰাৰ্থনা জনোৱা হয়। তাৰ পিছত অপায় অমংগল দূৰ হৈ শান্তি প্ৰতিষ্ঠাৰ বাবে এজনী মাইকী মুৰ্গী উৎসৰ্গা কৰি প্ৰিচাম পূজা কৰে। তাৰ পিছত পূজা দিয়া পূজা উৎসৰ্গা কৰা গাহৰি আৰু মুৰ্গী মাংসৰে ভোজ ভাত বনায়। প্ৰথমে চিনিং ৰেছৰ থাপনাত আগ কৰি তেওঁলোকে মুৰব্বী হাবেকঙৰ আগত ৰাখে। হাবেকঙে সকলোকে ভগাই দিয়ে। এনেদৰে পূজাৰ অন্তত সকলোৱে প্ৰীতিৰে মিলিজুলি এসাঁজ খায়। প্ৰতি বছৰৰ দৰে এইবাৰো হাবেপি চাংখেলি আলংৰিৰ 51তম ৰেক আপীৰ্থত কেথক আজি পশ্চিম কাৰ্বি আংলঙৰ হানব্লক ক্ৰকত অনুষ্ঠিত কৰে। অঞ্চলবাসীৰ আশা সমগ্ৰ দেশ তথা পাহাৰীয়া জিলাখনৰ পৰা অপায় অমংগল দূৰ হৈ শান্তি প্ৰতিষ্ঠা হোৱাৰ লগতে খেতি বাতি ভাল হয় বুলি বিশ্বাস কৰে কাৰ্বিসকল লোকে। এইটো আমাৰ হাবেপি চঙলি হৈ ৰেক আপীৰ্থত বোলে এটা পূজা, চৰক পূজা। খেতি বাতি বৰষুণ তাৰপিছতে মানুহবিলাকে ভাল হ'বৰ কাৰণে পূজা পাতল কৰিছোঁ। আমাৰ চৰাই এটা আৰু গাহৰি এটা পূজা কৰে আৰু দেউৰীটো আছে এইফালে, গতিকে এইটো পালন কৰে আমি। চৰক পূজা অৰ্থাৎ কাৰ্বি আংলঙত চুজুন বুলি কয়। চুজুনৰ বিপৰীতে ৰাজহুৱা কৰাহেঁতেন ৰেক আপীৰ্থ থাকে। ৰেক মানে ৰাজহুৱা, চুজুন মানে পূজা। আৰু আমি এই পূজাটো ৰেক কৰা হৈছে কি ৰাজহুৱা পূজা। ইয়াতে এই পূজা কৰাটো ইয়াৰ উদ্দেশ্য যে দুৰ্গা পূজা, দুৰ্গা মা আৰু অসুৰে যিটো অসুৰ বধ কৰিছে অপাৰ অমংগলৰ কাৰণে, যাতে কোনো মানুহে আন জাতি, আন সম্প্ৰদায়, আন ধৰ্মক ঘৃণনীয় নকৰি নিজৰ ধৰ্ম বিশ্বাস কৰি এই ধৰ্মটোকে গোটেই সম্প্ৰদায় বা জাতীয় নিজৰ নিজৰ ধৰ্ম কাম নিজে একতাবদ্ধ হিচাপে কাম কৰি যাতে আগন্তুক দিনত আমি এই অঞ্চল বুলি নহয় গোটেই কাৰ্বি আংলঙৰ বাসিন্দাক তথা অসমৰ জনগোষ্ঠীক। বৈঠালাংছৰ পৰা জাছত ইংহিৰ ৰিপৰ্ট, কাট নিউজ। কাৰ্বি আংলঙত নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে। প্ৰতিটো নিৰ্বাচনৰ আগে আগে স্থিতিত দুৰ্বল সংগঠনৰ সদস্যসকলে নিজ দলীয় আনুগত্য এৰি আন আন ৰাজনৈতিক দলত যোগদান কৰে। এইবাৰো টাউন কমিটিৰ নিৰ্বাচনৰ আগে আগে কেইবাটাও স্থানত নিজ নিকটীয়া দল ত্যাগ কৰি আন আন শক্তিশালী দলত যোগদান কৰা পৰম্পৰা ইতিমধ্যে আৰম্ভ হৈছে। বিভিন্ন দলীয় কৰ্মীয়ে আগন্তুক সাংসদ নিৰ্বাচনক লৈ বিভিন্ন দলীয় কৰ্মীসকলৰ মাজত ইতিমধ্যে নানান কুচকাৱাজ আৰম্ভ কৰি দিছে। এই কুচকাৱাজৰ মাজতে সন্মুখত টাউন কমিটি নিৰ্বাচনক লৈ অতি তৎপৰ একাংশ দলীয় লোকে নিজৰ দল ত্যাগ কৰি আন শক্তিশালী দলত যোগদান কৰিছে। হয়, ক'ব খুজিছো কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণ আৰু পৰিষদৰ সদস্য মংগল সিং টিমুঙৰ নেতৃত্বত হোৱা অনুষ্ঠানলৈ। এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটিত ASDC, কংগ্ৰেছ আদি দলৰ পৰা সৰ্বমুঠ 61 জনকৈ ব্যক্তি আজি হামৰেন পুৰণা বজাৰত অনুষ্ঠিত এখন ৰাজহুৱা সভাত আনুষ্ঠানিকভাৱে যোগদান কৰে।
বিশিষ্ট সমাজসেৱক ৰামচন্দ্ৰ বেৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণে পৰম্পৰাগত ৰীতি নীতিৰে ৰাজাভিষেক পৰ্ব আৰম্ভ কৰে উল্লেখ্য হামৰেন টাউন এলেকাত সৰ্বমুঠ 7খন ৱাৰ্ড আছে Hamran maya long soksi ta ini kisiru tu ko thalono ate kulota de ini ta na jon ta don kebra isi ali sita don koiraisi na jon du logo apang da khayense apena ko don ta na apang kan belek adol ba parti lo madu tun ta no alang tu manu chiri sia ko na GP lo ke bang la sela so ken ma thadam lo kulota long soksi ta hayane kisiru pini don ko anu lo ka ko be da ke price সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ হুজাই জিলা লামডিং সমষ্টিৰ অন্তৰ্গত লংকাজাং গ্ৰাম পঞ্চায়তৰ ৰমজান মাহৰ উপলক্ষে হুজাই AUDF দলৰ মকৰ জুলমা আৰিফৰ পৰা বিনামূল্যে খাদ্য সামগ্ৰী দুখীয়া ৰাইজৰ মাজত বিতৰণৰ পৰিৱৰ্তে লংকাজাং গাঁও পঞ্চায়তৰ কিছু লোকে নিজৰ আত্ম কুটুম্বকে বিতৰণ কৰি পেলোৱাৰ অভিযোগ উঠিছে যাৰ বাবে দুখীয়া লোক চৰকাৰীভাৱে আগবঢ়োৱা সা-সুবিধা প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে আনহাতে সামগ্ৰী বিতৰণ কৰাক লৈ স্থানীয় মহিলাৰ পৰা ভোটাৰ ID পৰ্যন্ত সংগ্ৰহ কৰা হৈছিল AUDFৰ কৰ্মীসকলে যদিও মহিলাৰ মাজত কিছু মহিলাই AUDFৰ কৰ্মীসকলক খাদ্য সামগ্ৰী নোপোৱাৰ অভিযোগ কৰা ওলোটাৰ দলীয় উক্ত কৰ্মীসকলে মহিলাক শাৰীৰিকভাৱে অপদস্থ কৰাৰ উপৰিও নানান গালি-গালাজ কৰে এই ঘটনাৰ পিছতে একাংশ মহিলাসকলে মিলি এই সংক্ৰান্তত ওমেন ডেভেলপমেণ্ট ছ'চাইটিৰ সহযোগত লংকাৰ উদালি আৰক্ষী চকীত উক্ত দলীয় কৰ্মীসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে যদিও এই সংক্ৰান্তত আৰক্ষীয়ে একো পদক্ষেপ নোলোৱাৰ দাবী তুলিছে মহিলাসকলে পিছত শতাধিক মহিলাই ৰাজপথলৈ ওলাই আহি সাংবাদিকৰ কেমেৰাৰ সন্মুখত AUDF কৰ্মী হাই মহিলা মৰ্যাদা দিয়ক এই ঘটনা সংক্ৰান্তত উচিত তদন্ত কৰক আদি ধ্বনিৰে উত্তাল কৰে সমগ্ৰ লংকাজান অঞ্চল লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট কাট নিউজ তেতিয়া সিহঁতে মানে এইখিনি ক'লে যে তোমালোকৰ নাম অহা নাই মানে সিহঁতৰ নিজাববীয়াকৈ যিবিলাক মানে আলহী দুলহী আছে সিহঁতৰ নাম বৰাই দিছে নেতা সিহঁতৰ মানে UDF দলৰ দিছে আৰু UDF নেতা কৰ্মী সিহঁতে মানে সিহঁতৰ নিজাববীয়া মানুহ দিছে এতিয়া কেনেকৈ আমাৰ মানে দুখীয়া মানুহক বিতৰণ দিব তেতিয়া মানে ইয়াত মানে আমাৰ দুখীয়া মানুহক ক'লে যে আপোনালোকৰ নাম অহা নাই আমি 15 দিন আগত লিষ্ট কৰিছিলোঁ এতিয়া তোমালোকৰ নাম সোমোৱা নাই বোলে নাই আমাক দিয়ক তেতিয়া মানে সিহঁতক মানে তেলা হেঁচা দি মানে ডাক্কা দি পেলাই সিহঁতক খেদি দিলে খেদাৰ পিছত সিহঁত আমাৰ ওচৰলৈ গ'ল ইয়াৰ UDF দলৰ মানে কৰ্মীয়ে দিনিচালি মছজিদুল হক আৰু মানে আতিকুল ইছলাম এইবিলাক চব দুখীয়া মানুহবিলাকক বঞ্চিত কৰি পৰিয়ালৰ মানুহক দিছে এইখিনি মহিলাৰ পৰা ভোটাৰ ID লৈছে চাউলখিনি দিব সবকে খবৰ কোনে লৈছিল ভোটাৰ IDটো লৈছে ইছৰাফিল UDFৰ কৰ্মকৰ্তাসকলে ইছৰাফিল আলী আৰু মুকছিদুল হক নাই আপোনালোকক কি টানিছে এইটো কৈ মানে আমাক বহুত অশ্লীল ভাষাৰে গালি গালাজো পাৰিছে আমাক অসন্মানিও কৰিছে আচলতে চাউলটো দিছিল ক'পা দিছিল মকৰদুল মাৰফৰ পৰা আৰু তেখেতে UDFৰ নেতাসকলে ভগাইছে আৰু তেওঁলোকে আপোনালোকক বেয়া ব্যৱহাৰ কৰে হয় বেয়া মানে এনেকুৱা বেয়া এজন মানুহে মানে মোক দৌৰি আহিছে মোক মাৰিবলৈ পিছত 2-4জন মানুহ আছে বুদ্ধিশালী এইটো ব্যৱস্থা এতিয়া লৈছোঁ আমি তেতিয়া আমাক নাৰীক যে মানে আমি চাউল দাউল হেৰি কাৰণে আমাৰ মানুহবিলাক যে আমাৰ নাৰীক যে ইমান অত্যাচাৰ অসন্মানী কৰিছে সিহঁতে আমি এইটোৱে মানে পঢ়া-শুনাৰ তাত গৈছোঁ আমি পঢ়া-শুনাৰ তাত বিচাৰ কেছ দিছোঁ আমি SP ছাৰৰ তাতো গৈছোঁ যে আমাক এইটো সুবিচাৰ লাগে কি আমাৰ নাৰীৰ কিবা আত্মসন্মান নাই নেকি আমি মাটি নি পেলাই অপমান কৰিছে হয় মাটি নি পেলাই চাউল দিম বুলি ভোটাৰ ID লৈছে প্ৰাক্তন প্ৰেচিডেণ্ট আহিছে ইয়াত আহি সুধিছে যে আপোনালোকে এইটো কি কৰি আছে যে আমিতো এইটো দেখি আছোঁ যে আপোনালোকে ধনী লোকসকলক দি আছে য'ত চৌদি আৰবত থকা মানুহকো দি আছে দুখীয়া মানুহসকলক দিয়া নাই গতিকে আপোনালোকে এটা কাম কৰক এটা বস্তা দি দিয়ক এজন গৰীবক চাই এজন মানুহে বগাই 2-3জন মিলাই লৈ যাব আপোনালোকে এটা মহিলাসকলে কি ব্যৱস্থা লৈছে তেওঁলোকক যে অপমান কৰিলে এতিয়া ব্যৱস্থা মানে এতিয়া সিহঁতে ফাৰ্ষ্টতে লংকা থানাত কেছ এজাহাৰ কৰিছিলে কিন্তু লংকা থানাই কোনো এতিয়ালৈকে কোনো একশ্যন লোৱা নাই
আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ